কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আজি মই মোৰ নতুন ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছো তো বলক আজিৰ ভিডিঅটো মই আৰম্ভ কৰো কাপোৰ দেখি নিশ্চয় গম পাইছে কৰবালৈ যাম কলটো যাম গেছ কৰকচোন আজি আমি যাম বজাৰলৈ এইকিদিন ভিডিঅত আপোনালোকে গম পাইছে আমি বজাৰ গৈ আছো বজাৰ গৈ একদম আমনি লাগি গৈছে তথাপিও আৰু দুদিনৰ পাছত পূজা বজাৰটো যাবই লাগিব হয়নে বাৰু কওকচোন আৰু আপোনালোকে কোনে কোনে পূজা বজাৰ কৰিলে মোক কমেন্ট কৰি কৰাব জনাব তো আজি পাপা মই মা আৰু দাদা তিনিচুকীয়া বজাৰত কেলে যাম ভিডিঅ'ত গম পাব তো মোৰ ৰেডি পাপাও ৰেডি এতিয়া আমি যাওঁ বলক তিনিচুকীয়া বজাৰলৈ ৰেডি বেগ লৈ ললোঁ বেগতে পানী বটল চাইবলৈ কি ক'ত আছে তো এতিয়া ওলাই যাওঁ বলক ককা টুনি লাইট লগাই বহি আছে ককা হাই কৰি দিয়া হাই কৰি দিয়া হাই এতিয়া মই ওলাই ৰেডি এতিয়া আমি যাম তিনিচুকীয়া এইফালে আমাৰ দাদাও ৰেডি গাড়ী ৰেডি এতিয়া আমি যাম তিনিচুকীয়া তিনিচুকীয়া আহি পালোহি কিন্তু গাড়ী থ'বলৈ জেগা নাই ভিৰ এতিয়া ঘূৰি আছোঁ গাড়ীখন লৈ পেলাই তিনিচুকীয়া আহি পালোহি একদম পূজাৰ কাৰণে ভিৰ এতিয়া গাড়ী থৈ আমি গোটেইকেইজন টিডিএ মাৰ্কেটলৈ খোজকাঢ়ি গৈ আছোঁ দাদা আৰু ভাইটি গৈ আছে দাদা কেনেকুৱা লাগিছে আমি তিনিচুকীয়া বজাৰ আহিছোঁ কিন্তু আমি পূজা বজাৰ কৰিব নাই অহা টিডিএ মাৰ্কেটত আমি মোবাইল ল'ব আহিছোঁ কিনো মোবাইল আছে টিডিএ মাৰ্কেটত চাওঁগৈ বলকচোন আজি টিডিএ মাৰ্কেটত মই প্ৰথম যাম আৰু আপোনালোককো লগত লৈ যাম এতিয়া আমি টিডিএ মাৰ্কেট যাওঁ বলক সোনকালে এইখন হৈছে টিডিএ মাৰ্কেট য'ত আজি আমি যাম আৰু মোবাইল ল'মগৈ এতিয়া আমি চাওঁগৈ বলকচোন কি মোবাইল আছে ব'লা এখন ফ্ৰেণ্ডছ যোনখন টিডিএ মাৰ্কেট হৈছে এখন অকল আপোনাৰ মোবাইলৰ দোকান আপুনি সকলো মোবাইলৰ সামগ্ৰী পাব আজি আমিও যাওঁ মোবাইল চাওঁগৈ আজি আমি ওপৰলৈ যাওঁ বলক মা কেনেকুৱা লাগিছে আহি পেলাই ভাল লাগিছে অকল ঘূৰি আছোঁ কেঁচুৱা লৈ তো ফ্ৰেণ্ডছ মানে ইমানেই মোবাইল আছে ন ইমানেই মোবাইল আছে আমি মানে কনফিউজ হৈ গৈছোঁ কি লওঁ কি নলওঁ OnePlus10 লওঁ নে কিয়ে লয় পাপাই এতিয়া আমি মানে ঘূৰিয়ে আছোঁ মানে টিডিএ মাৰ্কেটত অকল মানে আৰু মইতো আপোনাৰ মিকিদাৰ দোকানত গৈছিলোঁ তাত আমি চালোঁ ফোন আৰু মই আইপেডত পূৰা গেম খেলিলোঁ এইখন হৈছে মিকিদাৰ দোকান য'ত এতিয়া আমি যাম ভিতৰলৈ ফোন চাই আছে দাদাহঁতি কি লৈছা মোবাইল বাবা তুমি কোনটো পচন্দ কৰিছা iPhone 13 পচন্দ কৰিছে ফ্ৰেণ্ডছ মিকিদাৰ দোকানত আহি লগ পালোঁ দাদা তোমাৰ নামটো মোৰ নাম নিৰ্মল ৰয় কিমান দিন হ'ল ইয়াত মোৰ 7 years 7 years হ'ল মিকিদাক কিন্তু লগ নাপালোঁ মিকিদা ক'ত গৈছে মিকিদা আমাৰ দিল্লীত গৈছে দিল্লী মিকিদাক লগ কৰিব আহিছিলোঁ কিন্তু মিকিদাক লগ নাপালোঁ তেওঁৰ ষ্টাফ দাদা তোমাৰ নামটো মোৰ নাম ইমৰান দাদা আপোনাৰ নামটো প্ৰকাশ এইফালে দাদা দুজন আছে আমি দাদা আপোনাৰ নামটো কৈ দিয়ক আপোনাৰ মোৰ নাম সুবীৰ আপোনালোকৰ কিমান বছৰ হ'ল কাম কৰা ঠিক আছে ভাল লাগিলে এয়া এপলৰ আইপেড তাত মই অকণমান দেৰি আগত গেম খেলি আছিলোঁ বগা হয় এইটো ব্লেক হয় এইটো কালাৰ ডিফাৰেণ্ট এইটো ব্লেক যিমান আছে আৰু ভৰাই দিলোঁ যিমান বেলেগ আছে চব ভৰাই দিলোঁ ভাল কৰিলে ফ্ৰেণ্ডছ এইখন আছে মিকিদাৰ দোকান য'ত আজি আমি আহিছোঁ কিন্তু মিকিদা নাই এইখন আছে মিকিদাৰ দেউতা আজি মিকিদাৰ দেউতাই আছে আৰু ইয়াত আজি আমি মোবাইল লৈছোঁ এইটো ফোন লৈছোঁ আৰু এইফালেও বিভিন্ন ধৰণৰ সকলো এচেছৰিজ পোৱা যায় আৰু মোবাইল ৰিপেয়াৰিং কৰা হয় দাদা আপোনালোকৰ দোকানত মোবাইল ৰিপেয়াৰিং কৰে ৰিপেয়াৰিঙো হয় অঁ মোবাইল চেলছ ৰিপেয়াৰিং টেম্পাৰ গ্লাছ
আৰু যদি বাহিৰৰ মানে আপোনাৰ যদি ডিছপ্লেখন বেয়া হয় তেতিয়াও ডিছপ্লে ঠিক কৰি দিয়ে আমাৰ ডিছপ্লেও চেঞ্জ হৈ যায় ডিছপ্লে বেয়া হৈছে আৰু যদি টাচ ভাঙে যেনেকৈ ওপৰৰ গ্লাছ ভাঙি যায় তো আমাৰ গ্লাছো ছেপাৰেটলি চেঞ্জ কৰে আৰু দাদা মোবাইল কি আহিছে Redmi Note 11 Pro Plus 5G আহিছে আৰু এইটো দেখাই আছে আৰু আইফোন আছে iPhone 14 আহিছে অঁ 14 দেখো এইটো 14 চোৱা দুজন দেখিব আমাৰ দোকানে এইটো হৈছে আইফোন 13 এইটো আমাৰ iPhone 14 এইটো আইফোন 14 পূজা বুলি চেল আপুনি স্পেশাল স্পেশাল ডিসকাউন্ট ফাইনেন্স অফাৰবিলাক চলি আছে হয়। আমাৰ দোকানলৈ ভিজিট কৰক ভাল আকৰ্ষণীয় অফাৰবিলাক পাব আপোনালোকে 14 আছে 13 মিনি আছে এইখিনি 13 এইটো 13 মিনি অঁ 13 এইটো তোমাৰ 13 অঁ ঠিক আছে তাৰপিছত আইফোনৰ আৰু ষ্টক আহিব এতিয়া অঁ আৰু এইটো হৈছে এপলৰ আইপেড আৰু এইটো অথনি আপুনি যোনটো দেখাইছিলে এইটো আইফোন 14 iPhone 14 ঠিক আছে আপোনাৰ ফাইনেন্সাৰ তাত কি ফাইনেন্স আছে ইয়াত বাজাজ ফাইনেন্স আছে অঁ আৰু বাজাজ ফাইনেন্স আছে চবতকৈ বেষ্ট ফাইনেন্স অঁ কি আছে ফাইনালি গাইজ ফোন লৈ ল'লোঁ কি হয় এইটো Redmi Note 11 Pro Plus এইটো আমি লৈ ল'লোঁ এটা ফোন কেনেকুৱা লাগিছে বা ভাল লাগিছে আৰু এইটো হেডফোনটো ফ্ৰী দিছে মজা দোকানত আহিলোঁ বহুত ভাল লাগিলে আকৌ আহিম আকৌ আহিবা নেক্সট টাইম ভিডিঅ' তিনিচুকীয়া আহা তুমি চেন্নাই গৈছা চেন্নাইৰ পৰা ঘূৰি আহিবা তাক লগ পাম তোমাক আকৌ আহিম দোকানত ঠিক আছে বাই 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 এতিয়া আমি ফ্ৰেণ্ডছ যাওঁ ককা থাকক যাওঁ বাই হেপী পূজা বাই ফ্ৰেণ্ডছ এতিয়া আমি যাওঁ বলক ফ্ৰেণ্ডছ আহি পালোহি এতিয়া পাপাৰ নতুন ফোনটো আনবক্সিং কৰোঁ বিশেষকৈ পাপাই এইটো মোৰ কাৰণে লৈছে ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে এতিয়া আমি ফোনটো আনবক্সিং কৰিম আজি মই প্ৰথমবাৰ ফোন আনবক্সিং কৰিম আনবক্সিং কৰোঁ বলক বক্সটো প্ৰথম ইয়াত সোমাই দিছে মিকি মোবাইল এইটো হৈছে মিকিদাৰ নাম্বাৰ এতিয়া আমি ফোনটো উলিয়াওঁ ফোন কৰোঁ এইটো হৈছে আপোনাৰ হেডফোন দেই এইটো দেখাম বাৰু পিছতকৈ ফাৰ্ষ্ট মোবাইলটো উলিয়াই লওঁ ৰ'ব তো ফ্ৰেণ্ডছ এইটো হৈছে মোবাইল 5G এইটো হৈছে Redmi 11 Pro এইটো এটা ফাৰ্ষ্ট টাইমৰ কাৰণে মই আনবক্সিং কৰিম এইটো Redmi আমাৰ নিউ ফোন এটা হৈছে ইয়াৰ চাৰ্জাৰ এইটো প্লাগ পইণ্ট তাৰপিছত এইবোৰ কিবা কিবি কাৰ্ড আৰু এইবোৰ চাইড কৰি দিওঁ এইটো হৈছে আমাৰ ফোন Redmi 11 Pro এয়া ফটো এইটো আপোনাৰ আমাৰ দামটো কৈ দিছোঁ এইটো আপোনাৰ আমাৰ টোটেল এইটো আপোনাৰ 23,000 লৈছিলে এইটো এইটো পূজাৰ কাৰণে অফাৰ চলি আছে সেইকাৰণে আমি এইটো এটা হেডফোনো পাইছোঁ ব্লুটুথ হেডফোন এইটো এতিয়া আমি আনবক্সিং কৰি চাওঁ বলক এইটো এটা খুলি ল'লোঁ এখন কিবা এখন কাৰ্ড চাইডত থৈছোঁ ফাৰ্ষ্ট এইটো মানে এইটো ভাবিছে চাগে ন এইটো কেনেকুৱা ধৰণৰ ৰ'ব দেখাইছোঁ এইটো এইফালৰ পৰা খুলিব পাৰে আপোনাৰ বক্স চিষ্টেম এইটো আপোনাৰ তো ফ্ৰেণ্ডছ এইকেইডাল হৈছে হেডফোনকেইডাল আৰু এইটো হৈছে হেডফোনৰ বাকচটো
আপোনাৰ চুম্বক লাগি আছে এনেকৈ আছিলে নিজে আপোনাৰ দেখা যায় আৰু ওচৰত নিলে ফ্ৰেণ্ডছ আজি আমাৰ এইটো নিউ মেম্বাৰ আমাৰ ঘৰৰ এইটো নিউ মেম্বাৰ আপোনালোকক ফোনটো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি ক'ব জনাব তো আজিৰ ভিডিঅ'টো মই ইমানে শেষ কৰিছোঁ তেতিয়ালৈকে সকলোৱে ভালকৈ থাকিব আৰু মোৰ চেনেলত যোনে নতুনকৈ আছে তেওঁ মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাৰিব তেতিয়ালৈকে ভালকৈ থাকিব গুড বাই অহ ফ্ৰেণ্ডছ এটা কথা ক'ব পাৰিছিলে সকলোলৈ মোৰ ফালৰ পৰা শুভৰ শুভা